এটা কথা কৈছিলোঁ যে ইয়াত প্ৰবাসী অসমীয়া যিসকল আছে প্ৰকৃততে তেখেতসকলৰ গাত কিবা এটা অতি সাংঘাতিক ধৰণৰ গুণ প্ৰকাশিত ঘটিছিলে আৰু সেয়েহে উল্লেখ কৰিছিল যে অসম কিয়, বেংগলোৰ কিয়, ভাৰতবৰ্ষ কিয়, বিশ্ব দৰবাৰত ইয়াৰ পৰাই যে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ আজি বিকশিত হৈ উঠিব, প্ৰকাশ ঘটিব, এনেকুৱা এটা ধাৰণা হৈছিলে। ঠিক গুৰুজনাৰ সৃষ্ট এই ৰাস লীলাৰ বিশেষকৈ আমাৰ স্বনামধন্য অতুল হাজৰিকাদেৱৰ নাট নন্দদোলাল, এই নন্দদোলাল নাটৰ আধাৰত তেওঁলোকে বেংগলোৰত অসমৰ দৰে অসমৰ যেনেকৈ ৰাস উদযাপন কৰা হয় তেনেদৰে তেওঁলোকে ইয়াত এই উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু প্ৰস্তাৱনাৰ পৰা মুখ্য কৰি কংসালয়, নন্দালয়, শিশুল্লা মহাৰাসলৈকে সেই অতুল হাজৰিকাদেৱৰ গাঁথনিমূলকভাৱে যিখিনি নাটত আছে সেই প্ৰকাৰেই তেওঁলোকে প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছে সেই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। অতি সুন্দৰ কথা, প্ৰত্যেকজন ল'ৰাৰ অন্তৰত এটা সবল প্ৰত্যাহ্বান হিচাপে তেওঁলোকে এইটো লৈ লৈছে। এয়া আচলতে আমাৰে গৌৰৱ, আমাৰ অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ এই প্ৰয়াস যাতে আমাৰ ৰাইজৰ আশীৰ্বাদ তথা ভগৱন্তৰ কৃপাত উজলি উঠক। তেওঁলোকক আপোনালোকে আশীষ প্ৰদান কৰক, আপোনালোকৰ উপস্থিতি ইয়াত প্ৰদান কৰি তেওঁলোকক সহায় সহযোগিতা আগবঢ়ায়। যি অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে এই কাৰ্য কৰিবলৈ আগবাঢ়িছে সেই অনুষ্ঠান যাতে উত্তৰোত্তৰ আপোনালোকে কামনা কৰে। নমস্কাৰ, মই অৰুণ হাজৰিকা। বেংগলোৰবাসী সমূহ অসমীয়া ৰাইজক অঞ্চলৰ পৰা শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলা মহোৎসৱৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা ভাল খবৰ আৰু সুখৰ খবৰ বিশেষকৈ মোৰ কাৰণে। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰচন প্ৰডাকশ্যনৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ বেণ্ড বাংগালোৰৰ সহযোগত বাংগালোৰ চহৰৰ মাজমজিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে ইংৰাজী 10 আৰু 11 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলা মহোৎসৱ। আৰু তাত এই দুয়োটা দিনত ৰাস পাতিম। মইতো শুনি ভয় খাই গ'লোঁ, কাৰণ বাংগালোৰ চহৰত ইমানখিনি সীমিত সুবিধাৰ মাজত তেওঁলোকে কেনেকৈ ৰাসৰ নিচিনা এটা উৎসৱ পাতিবলৈ আগবাঢ়িছে। নমস্কাৰ, মই সামন্তিকা শৰ্মা। পৰম শ্ৰদ্ধাভাজন বেংগলোৰবাসী অসমীয়া ৰাইজ, জয় জয়তে আপোনালোক আটাইকে পবিত্ৰ ৰাস মহোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে শেষত মহাৰাস পৰ্যন্ত সকলোখিনিয়ে তেওঁ দেখুৱাবলৈ তেওঁলোক আগবাঢ়িছে। গতিকে মই আশা ৰাখিছোঁ তেওঁলোকে খুব সফলতাৰে অনুষ্ঠিত কৰিব, কাৰণ আজি 2 মাহমানৰ পৰা তেওঁলোকে বৰ কষ্ট কৰি আছে। ডেকা ল'ৰাখিনি, গাভৰু ছোৱালীখিনিয়ে বহুতখিনি কষ্ট কৰিছে। সেইকাৰণে আৰু লগতে আমি জানিব পাৰিছোঁ যে অসমৰ পৰা বহুতখিনি স্বনামধন্য শিল্পী ইয়ালৈ আহিব। আপোনালোকে হয়তো শুনিছে, অৰুণ হাজৰিকা আহিব, নিশিতা গোস্বামী আহিব, শ্যামন্তিকা আহিব। আৰু এই সকলোৰে উপৰিও আপোনালোকে সকলোৱে জানে যে অসমৰ ভাওনা জগতৰ এজন নমস্য ব্যক্তি শ্ৰী বিষ্ণু বৰা, তেখেতো আহিব। তেখেতো তেওঁলোকৰ লগত সহযোগ কৰিব, তেওঁলোকক আগবঢ়াই নিয়াত সহায় কৰিব। গতিকে মই ভাবোঁ অনুষ্ঠানটো খুব সুন্দৰ হ'ব। গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকো আহক। অহা শনি আৰু দেওবাৰে 10 আৰু 11 তাৰিখে তেওঁলোকৰ ৰাসস্থলীলৈ আপোনালোক আহক, ৰাস উপভোগ কৰক, তেওঁলোকক উৎসাহিত কৰক, যাতে এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে আমাক দেখুৱাব পাৰে। ধন্যবাদ। অসমীয়া সমূহ ৰাইজে বাংগালোৰত ৰাসলীলা পাতিবলৈ লৈছে। এয়া এটা সুন্দৰ প্ৰচেষ্টা। এনেকুৱা প্ৰচেষ্টা ইমান দূৰত গোটেইখিনিয়ে গোট খাই অসমৰ শিল্পীও আহি ইয়াত লগ লাগি এখন ৰাসলীলা পতাৰ কথাটো সকলোৰে কাৰণে বৰ আমাৰ গৌৰৱৰ কথা। আমি অসমীয়াৰ কাৰণে গৌৰৱৰ কথা। আজি ৰাসলীলা বাংগালোৰ পালেহি, নিশ্চয় ভাৰতৰ অন্যবিলাক ঠাইত কাইলৈ পৰহিলৈ গৈ পাবগৈ। আৰু ভাৰত কিয়, হয়তো ছান ফ্ৰান্সিস্কো, নিউয়ৰ্ক বা লণ্ডনতো হয়তো ৰাসলীলা পাতিব। আৰু সেই ৰাসলীলাৰ কাৰণে আমি গোটেই পৃথিৱীৰ মানুহ গৌৰৱান্বিত হ'ব পাৰিব।
এয়া সুন্দৰ প্ৰচেষ্টা। অহা শনি দেওবাৰে এই প্ৰচেষ্টাৰ সাফল্য পোৱা যাব ইয়াত বাংগালোৰত। আপোনালোক সকলোটি আহিব, আশীৰ্বাদ দিব আৰু এয়া যেন প্ৰচেষ্টা সফল হয় তাৰ কাৰণে আপোনালোকৰ উপস্থিতি আৰু আশীৰ্বাদ সঁচাকৈ প্ৰয়োজনীয়।